মই সকলো সময়তে নিজক সুখী ৰাখোঁ কাৰণ মই কাৰো পৰা একো আশা নকৰোঁ। কাৰোবাৰ পৰা কিবা আশা কৰাটো মোৰ বাবে দুখৰ কাৰণ হৈ উঠে। সপোনবোৰ দিঠক কৰিবলৈ ৰাজ অট্টালিকা নালাগে, দুয়োৰে মিলাপ্ৰীতি থাকিলেই যথেষ্ট। নমস্কাৰ মোৰ প্ৰিয় ভাগাংকী ৰাইজসকল, সকলোকে সুপ্ৰভাত জনাই মই প্ৰিয়ংকা ঋষি কোঁৱৰে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখিছেনে একেবাৰে গা পা ধুই আজৰি হৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গ'ল ময়ো এয়া গা পা ধুই আজৰি হৈ আহিলোঁ। নহ'লে জানেই নহয় আৰু ৰাতিপুৱা যদি সোনকালে গাটো ধুই নিজকে অকণমান সজাই পৰাই নলওঁ গোটেই দিনটোলৈ থাকি যায় আৰু। গতিকে আজি মই সেইকাৰণে সোনকালে গাটো ধুই নিজকে সজাই পৰাই তাৰপিছতে কামবোৰ কৰি যাম আৰু এফালৰ পৰা। পাকঘৰত এণ্ট্ৰি মাৰিয়েই প্ৰথমে এয়া ফিল্টাৰৰ পানীখিনি বটলত ভৰাই লওঁ বুলি লৈছোঁ। মানে ফিল্টাৰটোত পানী পূৰা ভৰ্তিকৈ ভৰাই থৈ গুচি আহোঁ আৰু আগৰো পানী আছিলেই নহয় অকণমান, সেইকাৰণে পটাপট বটলখিনিত ভৰাই আৰু খালী কৰি দিছোঁ। তাৰপাছতে আৰু এয়া আৰু ভাতৰ যোগাৰ কৰিবৰ বাবে ধুনীয়াকৈ বস্তুবোৰ যোগাৰ কৰি লৈছোঁ। আলু পিঁয়াজৰ পৰা আদি কৰি নহৰু আদা সকলোখিনি। মানে আজি চিকেন খাম বুলি ভাবি আছোঁ, গতিকে তেওঁক কৈ পঠালোঁ চিকেন লৈ আনিবলৈ। তেওঁ অহাৰ আগতে মই সেইকাৰণে বস্তুখিনি ৰেডি কৰি লৈছোঁ এফালৰ পৰা। এয়া পানীও আনি লৈছোঁ আৰু কাটিবৰ বাবে, বা ধুনীয়াকৈ কাটি মেলি ল'লোঁ। বস্তুবোৰ এটা এটাকৈ যোগাৰ কৰি লৈ লৈছোঁ, অলপলৈ নমাইছোঁ আৰু এওঁ আহি পালে আৰু মাংসটো ধুম আৰু বনাম আৰু। কেৰাহী লৈ আনিছোঁ এটা, কুকাৰত চাউল ধুই ভৰাই থৈ দিছোঁ, এইটো চাউল ভৰাই থৈ দিছোঁ। এটা এটাকৈ চব মানে যোগাৰ কৰি লৈছোঁ। এয়া মছলা টেমালৈ আনিছোঁ। যোগাৰ কৰি থৈ দিওঁ, গেছটো নমাবলৈ আছে আৰু মাংসটো ধুব লাগিব নহয়, তাৰ কাৰণে বল এটা উলিয়াই লৈ লওঁ। চব ৰেডি হৈ গৈছে মোৰ, অকল তেওঁতে আহিলে হ'ল আৰু। অহাই নাই এতিয়ালৈকে, আহিব আৰু পটাপট বনাই দিম আৰু। ভাবিছোঁ আলুখিনি ফ্ৰাই কৰি থওঁ নেকি অলপ। কামবোৰ অলপ আগবঢ়াই ৰাখোঁ বুলিয়ে মই এয়া গেছটো তললৈ এনেকৈ নমাই লৈছোঁ। তেতিয়াহে আকৌ আলুখিনি ফ্ৰাই কৰি ৰাখিব পাৰিম নহয় জানো। গতিকে এয়া ধুনীয়াকৈ গেছটো তললৈ নমাই লৈছোঁ আৰু মই। এয়া আলুখিনি ফ্ৰাই কৰি লৈছোঁ প্ৰথমে মানে। ফ্ৰাই কৰি হৈ গ'ল মোৰ, থৈ ল'লোঁ আলুখিনি। তাৰপিছতে আকৌ এতিয়া চিকেনৰ কাৰণে ৱেইট কৰি আছোঁ। এতিয়া আহে আৰু চিকেন, অহাই নাই দেখোন এতিয়ালৈকে। কোন মানে মই মাংস আনিলা, মই সেইটো কাৰণে ৱেইট কৰি আছিলোঁ ধুনীয়াকৈ। চব ৰেডি হৈ আছে, অকল চিকেনৰ কাৰণে ৰখি আছোঁ আৰু। তেন্তে মই ৰান্ধি বাঢ়ি লওঁ, আকৌ পাছত লগ পাম দেই। পটাপট ৰান্ধি লওঁ আৰু। আমাৰ আজি দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল দেই। চিকেন কাৰী আৰু ভাত, বেছি একো বনোৱা নাই। লগত নেমু লৈ লৈছোঁ আৰু। বাই বাই। যোৱাৰ পাছতে অকণমান শুলোঁ, আজি অকণমান শুব পাৰিলোঁ, অকণমান শুই দিলোঁ। এতিয়া উঠি আহিছোঁ, সন্ধিয়া হ'ল আৰু। সন্ধিয়া মানে 5টা বাজিছে আৰু। লাইটটো দি লৈছোঁ পাকঘৰৰ, বাচন ধুবলৈ আছে। তাকে শুই উঠি আহিছোঁ। অকণমান শুলোঁ বাৰু, আধা ঘণ্টামান শুলোঁ আৰু দেই, আধা ঘণ্টামান শুলোঁ। অকণমান ফোনটোও চালোঁ। বাচন ধুবলৈ আছে, বাচনকেইটা ধুই লওঁ। এয়া চাব দেই, এয়া বাচন চকী টকী ঠিক কৰি থৈ গৈছে আৰু। ধুম আৰু এতিয়া ধুই লওঁগৈ বাচনকেইটা। তাৰপিছতে আৰু ৰাতিকৈ কি খোৱা হয় জানো, চিকেন অকণমান আছে বাৰু, মানে চব্জি। তাৰপিছতে মানুহজনে মানে কৈছে যে ৰুটিটো জীৱনত বনাই পোৱা নাই, আজি ভাবিছোঁ তাকে ৰুটিকে বনাওঁ নেকি, চেষ্টা এটা কৰি চাওঁ কেনেকুৱা হয়নো ন। চেষ্টা কৰাটো একো আপত্তি নাই, সেনেকৈ শিকিব লাগিব নহয় জানো। যদি আমি চেষ্টাই নকৰোঁ তেতিয়াহ'লে আমি শিকিম কেনেকৈ। গতিকে সেইকাৰণে ভাবিছোঁ চেষ্টাটো কৰি চাওঁচোন বাৰু কেনেকুৱা হয়, জনাম বাৰু দেই। বস্তুখিনি ধুই লওঁ।
মানুহৰ লগত দি থৈ গৈছে এতিয়া দৌৰি দৌৰি বস্তু মানে চাহ খাবলৈ নাছিলে দেই একো কি দিছে দেখাম দেই ৰ'ব ভাবলে কি হয়গে দাঙি আনো দেই এয়া বিস্কুটৰ ঠাণ্ডা এইটো খাই ভাল পাওঁ যে লৈ আনিছে পতঞ্জলি আটা আছে এবাৰ আটা এফালে কিনি চাওঁ দেই ৱাহ মই ভাল পোৱা দেই এইটো যে মই বিৰাট ভাল পাওঁ দেই বহুত দিনৰ পাছত পালোঁ দেই এইটো বহুত ভাল লাগে এইটো খাই পপ সৰু মানে এইকেইটা খাই মই বিৰাট ভাল পাওঁ সেইকাৰণে আজি পালে চাগে লৈ আনিলে তেওঁৰ কাৰণে আৰু এইটো এতিয়া আৰু চাহকাপ বনাই খোৱাহে কথা আৰু দেই নিজৰ পচন্দৰ বস্তুকেইটা আহিব এইকেইটা দিছেনে মই চাগে খালোঁ চাহকাপ এয়া দেখিছেনে চাহকাপ বনাই ল'লোঁ ধুনীয়াকৈ নিজলে খাম এতিয়া কল লৈছোঁ পপ লৈছোঁ সৰু সৰু বেকাৰী আৰু এইটো বেকাৰী গোটেইকেইটা লৈ লৈছোঁ ধুনীয়াকৈ চাহকাপ খাই আৰু দেই চাহ তাহ খাই মেলি হ'ল তাৰপিছতে ভাবিলোঁ বোলো আটাকেইটা মঠিয়ে থওঁ তেতিয়া আৰু সোনকালে খাবৰ সময়ত বেলি যাম আৰু এফালৰ পৰা বনাই যাম এতিয়া সোনকাল হ'ব সেইকাৰণে এয়া আটা লৈ লৈছোঁ তেনেকৈ মই জোখমতে দুকাপ লৈছোঁ আৰু পানীও এনেকৈ জোখমতে লৈ লৈছোঁ আৰু দি আৰু এতিয়া মঠি গৈ থাকিম আৰু প্ৰথম কৰিছোঁ দেই প্ৰথম মানে নাজানো আনকালে এইবোৰ কৰিও নাইব আৰু ভিডিঅ' এটা চাই লৈছিলোঁ আৰু সেইটো চাই লৈ পিনি আৰু এয়া কৰিবলৈ বুলি লৈছোঁ কেনেকুৱা হয় আৰু নাজানো দেই বেৰি আছোঁ চেপ যি হয় দৰকাৰ নাই হয় নাই গোল গোলকেতো ৰুটি পেটলে নাযায় গতিকে আৰু এয়া লাগি আছোঁ আচলতে এটা কথাই মই ভাবোঁ মানে ৰুটি বুলি নহয় দেই এইটো কাম আজি প্ৰথম কৰিছোঁ বাৰু মই মানে কি হয় মই শিকিবলৈ বহুত চেষ্টা কৰোঁ কিবা এটা কাম সেইটোৱে মোৰ কাৰণে আচলতে আটাইতকৈ ডাঙৰ কথা পাৰোঁ নোৱাৰোঁ সেইটো মোৰ দৰকাৰ নাই কিন্তু চেষ্টা মই কৰোঁ দেই চেষ্টা আৰু সেনেকৈ এতিয়া ৰান্ধিবলৈ যেতিয়াৰ পৰা লৈছোঁ ন তেনেকৈ কৰি আছোঁ মই চেষ্টাটো মই এৰি দিয়া নাই আজি ময়ে ক'লোঁ তেওঁক বোলো আমি হোটেলৰ পৰা আনি খাওঁ ন আনকালে গতিকে আজি বোলো নিজে বনাই চাওঁচোন চেষ্টাটো অসাধ্য একো নাই নহয় জানো পাৰিম নহয় নোৱাৰিম নোৱাৰা কাৰণেনো কি আছেনো এবাৰ নোৱাৰিম দুবাৰ নোৱাৰিম এবাৰটো ভাল হ'ব ন তাকে বেলি লওঁ তাৰপিছতে আৰু বনাম সময় লাগে আৰু এইবোৰ কৰোঁতে খাবলৈহে ভাল হ'ব ন সৰু মানুহ সৰু বেলনা দেখিছেনে এয়া ফাইনেলি যেনে তেনে আৰু প্ৰথম অভিজ্ঞতা দেখিছেনে বাৰু নাহাঁহিব দেই আপোনালোকে কাৰণ আপোনালোকৰ আগত এইবাবে শ্বেয়াৰ কৰিছোঁ কাৰণ প্ৰথম বস্তু এটা বনাইছোঁ ন মানে দুয়োজনৰে যি গতি হ'ল আৰু নকওঁ আৰু সেইখিনি পাছত কেতিয়াবা ক'ম দেই তাকে আৰু যেনে তেনে মুঠতে পেটটো ভৰাই থওঁ আৰু দেই এয়া আৰু খাবলৈ উলিয়াই একেবাৰে বহিছোঁহি আৰু মানে ৰুটি বনোৱা অভিজ্ঞতা বেলেগ এটা হ'ল আৰু আজি সেইটো আপোনালোকক পাছত ক'ম বাৰু দেই কেতিয়াবা মানে জমনি হ'ল আৰু হাঁহিও উঠিছে হ'লেও মানে লাষ্টত গৈ এইখন হৈছেগৈ আৰু তাকে খাই মেলি লওঁ ভিডিঅ'টো আজি বিদায় লওঁতো ইমানতে বেছি দীঘল নকৰোঁ সেয়া আৰু খাই মেলি লওঁ আজিলৈ আহিছোঁ দেই বাই বাই